কালি লাগবো কালি কৰিম দে আৰু বাবা বহুত বস্তু লাগে কেনেকৈ মেনেজ কৰিম তই আজি মই আৰু তই কৰিব লাগবো তই ভাবছে বাদ দি কৰিম দে মই তই করবি কৰিম দে হবো এ ফেচকাটোৰ মন্দিৰত বহিম দে হেফালে বেছি মানুহ নাই সব লাভলিৰাক চাবা গেছি অলপ নে বৰক চাই আহিছি জোৰ জোৰ বেলেগ শিকছি কিন্তু তাই বল ও সতিয়া কি করছিস আসুরা আনে কই ও আমার গাঁও দুটা বাবা আছি কি বাবা বাবা আৰু কি বাবা অস্ট্রেলিয়ান বাবা অস্ট্রেলিয়ান বাবা বাবা অস্ট্রেলিয়ানৰ পাইছি তোৰ পাৰ গিলে আছে তোৰ পৰা নুমি আইছি তোৰ পানীত বল খাইছি পানীত পাইছি কত বহি আছে বাবা এ ফেচকাছৰ মন্দিৰত বহিছে আছে নাই কিয় কি আছে এ যো 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 বাবা কি অস্ট্রেলিয়ান এই কি বাবা কি যে বেরি আছে মানুহ নাই মানুহ আইছি কে কি বাবা বুলি আবু দে দে বাবা কি অস্ট্রেলিয়ান বাবা কি ও বাবা বাবা মানুহ হইছে কি কর বম পড়ে বাবা কি অস্ট্রেলিয়ান বাবা কি বাবা কি অস্ট্রেলিয়ান বাবা কি অস্ট্রেলিয়ান বাবা কি উঠো বচ তোমার কি হইছে ভোট কালি সাইকেলখন চুৰ হৈছে তোমার সাইকেলখন পাবা লগা হলে তুমি বড় নখা কছু ভাজি খাবা লাগিব বড় নহব ক'ত পাম তোমার লেট্রিনত পাবা ঠিক আছে মই এতিয়াই যাম এতিয়াই আনিম যোৱা ঐ ক'ত যায় ৰে মন মাৰি কি কবি সদায় ঘৰত গিৰিটোৰ লগত কাজিয়া লাগে কি কৰিলি বা ভাল হ'ব মই এটা অষ্ট্ৰেলিয়াৰ বাবাৰ কথা জানো যাবাচোন আমি চুৰ চাগে সমস্যা ভালে হয় বল কি হৈছে বচ তোমাৰ মোৰ সদায় ঘৰত মোৰ হাজবেণ্ডৰ লগত কাজিয়া লাগি থাকে কিবা এটা উপায় দেখচোন তুমি মৰা মানুহৰ পাত ধৰি তোমাৰ গিৰিটোক খোৱাব লাগিব তেতিয়াহে তোমাৰ গিৰিটোৰ লগত আৰু কাজিয়া নালাগে সেইটো কৰিব লাগিব তুমি অষ্ট্ৰেলিয়ান বাবা কি যে আয়ুষ্মান ভৱ ঐ বাবা পইচা কিমান উঠিছে পইচা উঠিছিল আজি আমি গাঁৱত খুৱাম দে ফিৰ হৈ গাঁৱত নখোৱা আমি মানুহ দেৰি শুনোৱে খোৱা নাচোন মোক এটা চাবা সাদাই মুখুৰ পাই ওলালে মণি পিন্ধো প্ৰভু 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 মোৰ সমস্যাটো সমাধান কৰি দিয়া তোৰ কি সমস্যা কাক প্ৰভু বুলি ক'বা আহিছে মই প্ৰভু চবু নহয় মই চুলেৰ বা বাবা মোক বাবা বুলি মাতিবি তই কি হৈছে তোৰ সমস্যা কৈছো মোৰ খালৰ লগত সদায় কাজিয়া লাগে মাটি ৰৈ সমস্যাটো আমাৰ হ'ব দিয়া তোৰ কাষৰ ঘৰতো মাটি সদায় কাজিয়া লাগে সদায় লাগে তহঁতে সেইখান কি মাটিত তলত আগকুৰা জুই পুতাই আছে সেই জুইকুৰা উঠাই আনি তহঁতৰ ঘৰত চাৰে 10 বছৰ আৰু 8.5 দিন থৈ দিব লাগিব হ'ব বাবা আজি শুনিম মই তেতিয়াই সময় লাগিব তই মই যাওঁ মানুহটো নিজে মানুহটো এতিয়া মোৰ কামত নিকনি নাই মই যাওঁ এতিয়া ও বাবা মানি নেকি কি দিলে কি বা সি তাৰ বোলা পকৰটো লাখ টকাও নাই বাজি আজি ৰাতি ধৰিলে কম দে তাক খুচৰ মই কি বুলাবলি হৈ দিম দে দে জিম বাবা কিছে বক্স তোমাৰ কি হৈছিল কোৱাচোন কি হৈছে বক্স তোমাৰ মোৰ ভাইকেইটাৰ লগত সদায় কাজিয়া হৈ থাকে কিবা এটা উপায় দিছোন তোৰ ভাইটিৰ লগত সদায় তোৰ কাজিয়া হৈ থাকে তই এটা কাম কৰিব লাগিব পাৰবি না কৰবা পাৰিম তই পানীত তলবা পকাছৰ পৰা উলিয়াই নে তহঁতৰ ভাইৰে কেতিয়া টিঙত দৈ ল'ব লাগিব হ'ব মানিম তেতিয়া এইটোৰ সেই সমাধান হ'ব যা যা অ বাবা মোক কি কৈছিলে বাবাক বেয়া দি বেয়া মাত দিম আজি বাবা কি কৰি আছা তই বড় নখা বস্তু বাবা দিছিল বাবা মোৰ যে ধচি কমজল লাগি নিছিল বাবা তাতে যাও যা আমিও যাও বল আজি তাক বেয়া মাত দিম আজি বাবা বাবা ইগে হাইটো বেৰি ফুলে
নকৰো মই আর এ বাদি শেষে ঘৰতে যাওঁ ইয়া কুকাল ভাঙছি দে কি হৈছে বৎস তোমাৰ মই চাইকেলখন চুৰ হৈছো তুমি যদি তোমাৰ চাইকেলখন পাপা উঠিছা তুমি বৰ নাখাওঁ কৈছো ভাজি খাবা বৰ নাখাওঁ ক'ত পাম তোমাৰ লেট্ৰিনৰ কাষত থবা